নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আজি মই মা কামাখ্যা মন্দিৰৰ মহা অম্বুবাচী মেলা চাবলৈ আহিছোঁ। মেলাৰ কিছু দৃশ্য ভিডিঅ'টোৰ মাধ্যমেৰে আগবঢ়াই দিছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু আগলৈ এনেধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহ যোগাব। এয়া আপোনালোকে দেখিবলৈ পাইছে বহুত দূৰ দূৰণিৰ পৰা অহা ভক্তসৱে মহা অম্বুবাচী মেলা চাবলৈ আহিছে আৰু ময়ো এনেদৰে প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰি এই মেলা চাবলৈ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। ইয়াৰ পিছৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। প্ৰচণ্ড ৰ'দৰ বাবে ৰাস্তাটো খুবেই গৰম হৈ গৈছে। গৰমত খোজ কাঢ়িব নোৱাৰি যদিও আমি বহু কষ্টেৰে ৰাস্তাটোৰে আগবাঢ়ি গৈছোঁ। এনেদৰে গৈ গৈ আমি মন্দিৰৰ মূল প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰি এয়া আমি মন্দিৰ ভাগলৈ সোমাই গৈছোঁ। চাওক, মন্দিৰৰ ভিতৰ ভাগত মেলা চাবলৈ অহা হাজাৰ হাজাৰ ভক্ত। মন্দিৰ ভাগৰ মূল প্ৰৱেশদ্বাৰ বন্ধ ৰখাৰ উপৰিও কিছু কিছু অংশ এনেদৰে ৰঙা কাপোৰেৰে ঢাকি ৰখা হৈছে। জানিব পৰা মতে বছৰত এবাৰ মা কামাখ্যা দেৱী আই ঋতুমতী হয় আৰু এই সময়ছোৱাত মহা অম্বুবাচী মেলা পালন কৰা হয়। প্ৰতি বছৰে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তই এই অম্বুবাচী মেলা চাবলৈ আহে। ইয়াৰ উপৰিও বিভিন্ন ঠাইৰ পৰা অহা সাধু বাবা, সন্যাসী লগতে কিন্নৰসকলে মহা অম্বুবাচী মেলাৰ এই সময়ছোৱাত দেৱী মাৰ আশীষ ল'বলৈ আহি ইয়াত উপস্থিত হৈ আৰু মাৰ পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰে। এইবোৰ হৈছে হাজাৰ হাজাৰ ভক্তগণ, যিবোৰে অম্বুবাচী মেলাৰ সময়ত আহি দেৱী মাৰ আশীষ লৈছে। এনেদৰে আমি আগবাঢ়ি গৈ আছোঁ। গৈ গৈ আমি ভৰি ধোৱা ঠাইখিনি গৈ উপস্থিত হ'লোহি। এইখিনি হ'ল মা কামাখ্যা ধামৰ ওচৰত থকা এটি পুখুৰী, য'ত মানুহবোৰে হাত মুখ ধুই নিজকে শুদ্ধি কৰি লয় আৰু পূজালৈ আগবাঢ়ি যায়। আৰু ইয়াৰ পাৰে পাৰে আমি দেখিবলৈ পাইছোঁ বিভিন্ন সাধু সন্যাসীয়ে ইয়াত কিছুমানে তপস্যা কৰি আছে, নতুবা কিছুমানে বিশ্ৰামত ভাগ লৈছেহি আহি। এয়া সাধু সন্যাসীসকল, কিছুমানে বিশ্ৰাম কৰি আছে আৰু কিছুমানে ভক্তসকলক আশীৰ্বাদ দি আছে। তেওঁলোকক এটি পৃথক কক্ষত বিশ্ৰামৰ সুবিধা কৰা হৈছে। তেওঁলোকে ইয়াত বিশ্ৰাম লৈছে, কোনোৱে তপস্যা কৰিছে আৰু কোনোৱে ভক্তক আশীৰ্বাদ জনাইছে। তাৰপিছতে মই চাবলৈ গ'লোঁ কামাখ্যা মাৰ লগতে থকা ভৈৰৱ মন্দিৰটো। মন্দিৰটোৰ ওচৰ ভাগত এটি পুখুৰী, ডাঙৰ ডাঙৰ কাছৰ লগতে বিভিন্ন প্ৰজাতিৰ মাছ দেখিবলৈ পোৱা গৈছে আৰু ভক্তসকলে আহি ইয়াত থকা কাছবোৰক কল, মুড়ি, বিস্কুট আদি খুৱাইছে। বোৰ চাওক, প্ৰকাণ্ড প্ৰকাণ্ড কাছ এই পুখুৰীটোত দেখিবলৈ পোৱা যায়। ভিডিঅ'টো চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ। ভিডিঅ'টোৰ জৰিয়তে আপুনি যদি মা কামাখ্যা দেৱীৰ মহা অম্বুবাচী মেলা সম্পৰ্কে কিছু তথ্য জনাৰ লগতে দৃশ্যসমূহ চাই যদি আপোনালোকে ভাল পাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আগলৈ এনেধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহ দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।